আজি কি এনেকুৱা ধৰণৰ মজা লাগিছে মানে আজি মানে জন্মাষ্টমী। Ladies and gentlemen, are you ready? তুমি কৃষ্ণ জন্মাষ্টমী আজি নামঘৰত একদম পুৰা পাতিছে একদম আপোনালোকক দেখাইছো আমাৰ নামঘৰত মানে কেনেদৰে একদম উদযাপন কৰে একদম নামঘৰত কেনেদৰে জন্মাষ্টমী পাতে আজি দেখাম তাৰপিছত আৰু পুৰা মাক একদম ভাত চাত খোৱা ল'লো মোক গাটো ধুই লওঁ নবৌহেঁত গ'লেই একদম ততেই নাই গাত তাৰপিছতে এইবিলাক একদম বনবিলাক মৰাই দিলোঁ একদম ঔষধ দি পিনি একদম সাপ এনেকুৱা ওলাইছিলে মানে একদম সাপৰ কাৰণে ভয়তে একদম চব বন চন মাৰি পিনি একদম খতম কৰি দিলোঁ এইটো ড্ৰামটো একদম পুৰা মাৰি দিলোঁ তাৰপিছত মানে এতিয়া একদম টেনশ্যন নাই আৰু মুঠতে এতিয়া একদম তাৰপিছত নামঘৰত বোলক এতিয়া আমাৰ নামঘৰতনো কেনেদৰে একদম পাতিছে জন্মাষ্টমী আপোনালোকক দেখাই আছো দেই পুৰা ধুই ল'লো আৰু এতিয়া ধুতি চুটি চব পিন্ধি ল'লো এতিয়া যাওঁ আৰু পুৰা একদম নামঘৰলৈ একদম পুৰা এইপিনে মা শুই আছে একদম মা নহ'লে আগতে যায় মা একদম বেমাৰ হৈ থকাৰ কাৰণে মানে যাব নোৱাৰে আৰু দেই তাৰপিছত নহ'লে এতিয়া যাব পাৰিলেহেঁতেন এতিয়া আপোনালোকে মোৰ লগতে ব'লক আৰু নামঘৰত দেখাই দি আছোঁ কেনেকুৱা কি কৰি আছে আমাৰ নামঘৰত ব'লক এতিয়া চাই থাকোঁ টেণ্ডেল পিন্ধি লওঁ ইমান গৰম এইবিলাক একদম চকুত দি পিনি একদম মাৰি দিলোঁ একদম গৈ আছোঁ আৰু ফটাফট একদম ঘৰটো এইটো ঘৰটো মাক অকলে এৰি থৈ গুচি গৈছোঁ আৰু ভয় লাগিছে সোনকালে আহি যাম আৰু মই একদম বেছি দেৰি নকৰোঁ মোৰ ৰাস্তাটো বৰ দীঘল খোজকাঢ়িয়ে গৈছোঁ আৰু এইবিলাক ধুতি চুটি পিন্ধি গ'লে চাইকেল বাইক চাইকত মই ভালকৈ যাবলৈ নোৱাৰোঁ সেইকাৰণে একদম চাইকেলেদি নাযাওঁ একদম খোজকাঢ়ি বেছি দূৰ নহয় মানে ওচৰতে সেইটো কাৰণে যাওঁ এই দোকানকেইখনৰ পৰা চিখৰ এটা খাই লওঁ আৰু দেই ऐसे में बड़ा सख्त लौंडा हूं দেই পটককৈ চিখৰ এটা খাই লওঁ নহ'লে মুখখন বৰ বেয়া লাগি আছে একদম খাবলৈ এৰিছোঁ আৰু লাহে এপেকেট খাই আছোঁ নামঘৰ কিন্তু বাট চৰাই দি আমাৰ সোমাব নোৱাৰে একদম শিলগুটি বালি চালি পেলাই থৈছে সেইকাৰণে লোকৰ গেটৰ দি সোমাই দিছোঁ আৰু নামঘৰ চেনেল কৃষ্ণ শ্রীমন্ত শঙ্কর ও সর্বগুণাকর যাকেরি নাহি কেউ এতিয়া মই আশীৰ্বাদ অকণমান লৈ লৈছোঁ সেৱা অকণমান জ্বলাই লৈছোঁ তামোল পাণ 10 টকা এটা দি পিনি একদম জনাই লওঁ আৰু গোটেই ভকতৰ পৰা আশীৰ্বাদ লোৱাটো ভাল আৰু ঘৰখনৰ মংগল ইমান এনেকুৱা ডাঙৰ বেমাৰ হৈছে এইবিলাক ভাল হোৱালে হয় আৰু মা ভাগৰ গাটো একদম ঠিক নাই সেইটো কাৰণেও মাৰ কাৰণেও প্ৰাৰ্থনা কৰি লৈছোঁ আৰু মোৰ কাৰণেও নিজৰ কাৰণে কৰিছোঁ গোটেই ঘৰখনৰ কাৰণে মংগলৰ কাৰণে গোটেইখনৰ কাৰণে প্ৰাৰ্থনা কৰি ল'লোঁ ভকতৰাও আশ্রমে হরে কৃষ্ণ গোপাল করুণাম রাম রাম হরে কৃষ্ণরূপে দৈব কৃষ্ণ পাই গ'লো আৰু পটাপট এতিয়া একদম কাপোৰ চাপোৰ খুলি লৈছোঁ এইবিলাক ধুতি চুটি খুলি দিছোঁ এনেকৈ পূৰা ঘামি গ'লো যে একদম পূৰা এনেকৈ বিচনাত হেৰি কৰিছোঁ বিচনা জাপাই নাই আজি কামত ফুৰিবৰ কাৰণে একদম পটাপট বাই আৰু দেই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু দেই